দিবলৈ লৈছোঁ ব্ৰেকিং নিউজ। বৰপেটাৰ লগতে অসমৰ কেইবাখনো জিলাৰ শিক্ষাৰ্থীসকল অধ্যয়ন কৰিবলৈ গৈ মাংগালোৰত বৰ্তমান ভুগিছে খাদ্যৰ নাটনিত। দেশত চলি থকা লকডাউনৰ সময়ত তেওঁলোকে কঠোৰ কষ্টৰ মাজেৰে দিন কটাইছে ছাত্ৰসকলে, যিসকলে ভিডিঅ'ৰ জৰিয়তে আমালৈ পঠাইছে জনতা নিউজ অসমলৈ, আৰু আমি সেই প্ৰচাৰ কৰিবলৈ লৈছোঁ দৰ্শকক জনোৱাৰ কাৰণে তথা অসম চৰকাৰক জনোৱাৰ কাৰণে। তেওঁলোকে কাতৰ নিবেদন তথা আহ্বান জনাইছে অসমৰ মুখ্যমন্ত্ৰী তথা সৰ্বানন্দ সোণোৱাল আৰু বিত্তমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱক। তেওঁলোকে কি প্ৰতিক্ৰিয়া আমালৈ পঠিয়াইছে আমি আপোনালোকলৈ আগবঢ়াইছোঁ। মিডিয়া বন্ধুসকললৈ বিনয়েৰে আহ্বান জনালোঁ যে যোৱা 24 মাৰ্চৰ পৰা সমগ্ৰ ভাৰতবৰ্ষত লকডাউন চলি আছে, আৰু এইখিনিতে আমি বৰ্তমান চলি থকা কৰোণা ভাইৰাছৰ বিষয়ে দুআষাৰ ক'বলৈ ওলাইছোঁ যে কৰোণা ভাইৰাছৰ লক্ষণসমূহ থাকে, আৰু সেই লক্ষণসমূহত জ্বৰ, কাহ, হতাশা আৰু উশাহ লোৱা কষ্ট হোৱা ইত্যাদি দেখা দিয়ে। যদিও আমি কিছু নীতি নিয়ম অৱলম্বন কৰিলে নিশ্চয় আমি এই বেমাৰবোৰৰ পৰা পৰিত্ৰাণ পাব পাৰিম, যেনে মানুহৰ মাজত সামাজিক দূৰত্ব বজাই ৰাখিব লাগে, আৰু ইয়াৰ লগতে আমি ইয়াত আবদ্ধ হৈ থকা ছাত্ৰ ছাত্ৰীৰ লিষ্ট দেখুৱাই দিছোঁ।